সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা কাক কোৱা হয় তাৰ বিষয়ে আমি পাতিম। সমান্তৰাল ৰেখা শুনি আছা তোমালোকে, তিৰ্যক ৰেখা কাক কয় সেইটো জানি লোৱা। তো মই আঁকি লৈছোঁ এডাল দুডাল ৰেখা, এডাল বাৰু এল বুলি ধৰিলোঁ, আনডাল এম বুলি ধৰিলোঁ। এই দুডাল সমান্তৰাল ৰেখা বুলি কেতিয়া ক'ব? যদি ইয়াৰ দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ যদি সমান হয় তেতিয়াহ'লে সেইটো সমান্তৰাল ৰেখা। এই দূৰত্বটো লম্বভাৱে হ'ব লাগিব। তো লম্বভাৱে দূৰত্ব যদি সমান হয় তাকে সমান্তৰাল ৰেখা বুলি কোৱা হয়। সমান্তৰাল ৰেখা মানে সমান ৰেখা নহয়, ইয়াৰ দূৰত্বটোহে সমান হ'ব। এডাল চুটিও হ'ব পাৰে, এডাল চুটি আন এডাল দীঘল, ইহঁত দুডালকো আমি সমান্তৰালভাৱে পাৰিব পাৰোঁ। এতিয়া ধৰা হওক এই দুডাল এল এম সমান্তৰাল ৰেখা, ইয়াক অন্য এডাল ৰেখাই কাটি দিলে, যিকোনো প্ৰকাৰে কাটিব পাৰে, মই এনেকৈ দেখাইছোঁ। তো কাটি দিলে ইয়াত কিছুমান কোণৰ উৎপন্ন হ'ব। এইটো যেনেকৈ কোণ আৰু এটা এইটো 1 আৰু 2, এইকেইটাক একান্তৰ কোণ বুলি কয়। এই কোণ দুটা সদায় সমান হ'ব, কোণ 1 সমান কোণ 2। ইহঁতক কি বুলি কয়? একান্তৰ অন্তকোণ। এই যিহেতু ভিতৰৰ ফালে আছে, আলটালৰ ভিতৰৰ ফালে আছে দেখিছা, ভিতৰৰ ফালে মানে অন্ত, গতিকে একান্তৰ অন্তকোণ। একান্তৰ অন্তকোণ। ঠিক তেনেকৈ বাহিৰ ফালে থকা কেইটা ধৰা আছে এইটো 3, ইয়াত এইফালে বাহিৰত আছে এইটো 4, 3 সমান 4 হ'ব, কোণ 3 সমান কোণ 4। এইটোক কি বুলি ক'ব? একান্তৰ বহিকোণ। বাহিৰত থকা কাৰণে ইয়াক বাহিৰৰ কোণ মানে বহিকোণ। ঠিক আছে, একান্তৰ বহিকোণ। এতিয়া একান্তৰ কোণ কি হয় বুজি পালা? একেটা চিত্ৰকে মই আকৌ দেখাইছোঁ। এল এম তিৰ্যক, ইয়াত এক দুই, এইটো বেলেগ ধৰণে মই দেখুৱাইছোঁ, আগৰটোৰ লগত ইয়াৰ সম্পৰ্ক নাই। তো এই এল এম যদি সমান্তৰাল হয়, 1 আৰু 2 ইয়াত সমান হ'ব। কি কাৰণে? দুইটা একেফালে চাই আছে, চোৱাচোন, এইটো তলফালে চাই আছে, এইটো তলফালে চাই আছে, অৰ্থাৎ এনেকৈ যদি একেফালে থাকে সেইটোক কোৱা হয় অনুৰূপ কোণ। অনুৰূপ কোণ। ইয়াত আৰু অনুৰূপ কোণ আছে, যেনেকৈ এইটো মই 3 বুলি ধৰিলোঁ আৰু এইটো 4 বুলি ধৰিলোঁ। এইটো এইফালে চাই আছে, এইটো এইফালে চাই আছে, গতিকে 3 সমান 4 হ'ব। একেই অনুৰূপ কোণ। ঠিক তেনেকৈ ওপৰৰ কেইটা সমান হ'ব। এইটো যদি মই 5 বুলি ধৰোঁ, এইটো 6 বুলি ধৰোঁ, একেফালে চাই আছে, চোৱাচোন। তো 5 সমান 6, অনুৰূপ কোণেই হ'ব এইকেইটাও। আৰু এটা কোণ থাকি গৈছে, এইটো আৰু এইটো। এইটো যদি মই 7 বুলি ধৰোঁ, এইটো 8 বুলি ধৰোঁ, 7 আৰু 8 সমান হ'ব। কি কাৰণে হ'ব? অনুৰূপ কোণ। ঠিক আছে, একান্তৰ কোণটো মই আকৌ ক্লিয়াৰ কৰি দিছোঁ। যদি এইকেইডাল সমান্তৰাল ৰেখা হয় আৰু এডাল তিৰ্যক হয়, তেতিয়াহ'লে এইটো সমান হ'ব। ধৰক এইটো 1, এইটো 2, 1 সমান 2, কোণ 1 সমান কোণ 2, এনেকৈ বিপৰীত ফালে চাই থাকিলে কি বুলি কয়? একান্তৰ।
একান্তৰ অন্তকোণ ভিতৰৰ ফালে আছে একান্তৰ অন্তকোণ আৰু কি একান্তৰ আছে চোৱাচোন ইয়াত এইটো যদি মই 3 বুলি ধৰো এইটো হ'ব 4 3 সমান 4 ঠিক আছে বাহিৰ ফালে থাকিলে কি হ'ব ধৰা এইটো 5 এইটো 6 5 সমান 6 একান্তৰ কমা দি দিলে হ'ব একান্তৰ বহি এইটো বাহিৰ ফালে আছে বহি কোণ 5 আৰু 6 বাহিৰ ফালে আছে এইটো এফালে চাই আছে এইটো উল্টা ফালে চাই আছে তো উল্টা ফালে চাই থাকিলে একান্তৰ শব্দটো লগাবা আৰু একেফালে চাই থাকিলে অনুৰূপ শব্দটো লগাবা বাহিৰ ফালে থাকিলে বহি ভিতৰৰ ফালে থাকিলে অন্ত ঠিক আছে তো এইটোৱে হৈছে একান্তৰ কনসেপ্ট